আজি এটা ষ্টৰী এটা ভাল ষ্টৰী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আজি আন এটা ব্লগ লৈ। একচুৱেলি ব্লগ কেনেকৈ বনাম যিহেতু বাহিৰত যাব পৰা নাই, এইটোৰ ওপৰত মোৰ এজন ফ্ৰেণ্ড মোক ফোন কৰি কৈ আছে যে তহঁতে কি ব্লগ বনাই আছা। মই ক'লোঁ কিয়, কি ব্লগ বনাম? মই চালোঁ অসমৰ ইউটিউবাৰবিলাকে বাহিৰৰ ব্লগবিলাক বনাই আছে ইণ্ডিয়াৰ বাহিৰত। মই ক'লোঁ এই লকডাউনত কিয় ইণ্ডিয়াৰ বাহিৰত ব্লগ বনাই আছে? কয় না মই চাইছোঁ তেওঁলোকে ইণ্ডিয়াৰ বাহিৰত ব্লগ বনাই আছে। একচুৱেলি তেওঁ নাজানে বস্তুটো কি। ইণ্ডিয়াৰ বাহিৰত ব্লগ বনাই আছে তেওঁলোকৰ যিবিলাক মানুহ কোলাপ কৰিছে এই ইউটিউবাৰৰ লগত, তেওঁলোকৰ নিজৰ জাগাৰ ভিডিঅ' তেওঁ নিজক শ্বুট কৰি তেওঁক পঠাইছে। হোৱাটছএপৰ জৰিয়তে হওক, ইনষ্টাগ্ৰামৰ জৰিয়তে হওক, কেনে পঠাইছে। পঠোৱাৰ পিছত তেওঁলোকে এডিট কৰি এইটো দেখাই আছে। তো চব বস্তু চবৰ মাজত কিন্তু নাথাকে। মই যিহেতু ব্লগিং চেনেল খুলিছোঁ, মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ ইমানকেইটা ছাবস্ক্ৰাইবাৰ হ'ব বা এনেকুৱা ভিউ পাম। ফাৰ্ষ্ট যেতিয়া খুলিছিলোঁ তেতিয়া 4টা 5টা 6টা ভিউ পাইছিলোঁ। এতিয়া ভিডিঅ'বোৰ বনাব ইচ্ছা যায় আপোনালোকৰ কাৰণে, যে আপোনালোকে মৰম কৰে, ভিউ হয়, কিন্তু এটা দুখ লাগে যে লাইক আৰু কমেণ্ট নাহে। এইটোৰ কাৰণে ৰিকুৱেষ্ট কৰি আছোঁ, প্লিজ আপোনালোকে যদি ভিডিঅ'বিলাক চাই, যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আজি এটা ষ্টৰী, এটা ভাল ষ্টৰী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই এনেকুৱা পৰিস্থিতিত ভাবিছোঁ আপোনালোকক সপ্তাহত 2টাকৈ এনেকুৱা ষ্টৰী শ্বেয়াৰ কৰি যাম। তো ষ্টৰীটো সম্পূৰ্ণ শুনক, ভাল পাব আৰু কিবা শিকিব পাৰিব। ষ্টৰীটো এনেকুৱা যে আমি সদায় নিজকে বিৰাট জ্ঞানী বুলি ভাবোঁ না, আৰু আমাৰ ওপৰত একো নাই, আমি চব জানো, আমি চব কৰিব পাৰোঁ, এনেকুৱা ঘমণ্ড এটা আহি যায় না মানুহৰ লাইফত, তেতিয়াই হৈ যায় সৰ্বনাশ। কি সৰ্বনাশ? এজন মানুহ তেওঁ ডাঙৰ এজন বিজনেছমেন হয়, বহুত ভাল বিজনেছ কৰি আছিল, ভাল বিজনেছ, কিন্তু তেওঁৰ ভিতৰত এই ঘমণ্ডটো আছিল যে তেওঁ ভাবিছিল যে মোতকৈ ডাঙৰ কোনেও নাই, মই চব পাৰোঁ, মই বহুত টকা ইনকাম কৰি আছোঁ, কিবা কিবি কৰি আছোঁ। আৰু তেওঁৰ এজন গাৰ্লফ্ৰেণ্ডো আছিল, ধুনীয়া একদম লাইফ চেটেল লাইফ চলি আছিল পুৰা, কিন্তু তেওঁৰ ভিতৰত এই ঘমণ্ডটো আছিল যে আমি চব জানো। তেতিয়া কি কৰিলে, এদিন তেওঁৰ এই ঘমণ্ডটোৱে তেওঁক সৰ্বনাশ কৰি পেলালে। কেনেকৈ চাওক, তেওঁৰ এই ঘমণ্ডৰ কাৰণে তেওঁৰ বিজনেছ যিটো আছিল, বিজনেছটো লাহে লাহে ডেম হৈ গ'ল, একদম নাইকিয়া হৈ গ'ল। আৰু তেওঁৰ যিটো গাৰ্লফ্ৰেণ্ড আছিল তেওঁক এৰি, মানে গাৰ্লফ্ৰেণ্ডটোক বিয়া হৈ গ'ল বেলেগত, তেওঁ এতিয়া একদম ছিংগেল হৈ গ'ল। ছিংগেল হৈ যোৱাৰ পিছত তেওঁৰ ভিতৰত বিৰাট ফ্ৰাষ্ট্ৰেশ্যন আহি গ'ল। ফ্ৰাষ্ট্ৰেশ্যন আহি যোৱাৰ পিছত তেওঁ ভাবিলে কি কৰিম এতিয়া। তেওঁ একদম চব বস্তু এৰি ঘৰৰ পৰা ওলাই গ'ল। ক'ত যাব, কি কৰিব, একো মানে চিন্তাধাৰা নাই, মানে চিন্তা কৰা নাই যে ক'ত যাম। তেওঁ ওলাই গ'ল। ওলাই গৈ আছে এনেকুৱা টাইমত এটা গাঁৱত গৈ পালে। তেওঁ এই গাঁৱত যাই পাওঁতে সন্ধিয়া হৈ গ'ল। সন্ধিয়া হৈ যাওঁতে তেওঁ ভাবি আছে এতিয়া আমি ক'ত থাকিম, কি কৰিম। তো এনেকৈ সন্ধিয়াৰ পিছত ৰাতি হ'ল। তেওঁ পথাৰৰ মাজত খোজকাঢ়ি আছে, চালে যে এজন মানুহ এটা দেৱাল খুন্দা কৰি আছে, মানে ফুটা কৰি আছে। তেওঁ চালে, চোৱাৰ পিছত তাৰ ওচৰত গৈ তেওঁ ক'লে যে মোক আজি ৰাতিটো আপোনাৰ ঘৰত অলপ থাকিব দিব, মই মানে আশ্ৰয় বিচাৰোঁ আপোনাৰ ওচৰত, প্লিজ যদি দিয়ে ভাল। তেওঁ চিন্তা কৰিলে মই এজন চোৰ, তাক কি দিম। তাৰপিছত তেওঁক ক'লে যে মই মানে চোৰ হয়, মই কি আপোনাক ক'ত ৰাখিম, মৰে চুৰ কৰি মোৰ দিন মানে যায়, এনেকৈ অৱস্থা, মই ক'ত ৰাখিম। তো বহুত মানে ৰিকুৱেষ্ট কৰাৰ পিছত তেখেতে ক'লে ঠিক আছে ব'লক মোৰ লগত। তেতিয়া চোৰৰ ঘৰত তেওঁক লৈ গ'ল। লৈ যোৱাৰ পিছত তেওঁ চোৰৰ ঘৰত থাকিল ৰাতিটো। নেক্সট ডে আকৌ তেওঁক মানে যাব দিয়া নাই। এটা ভাল ৰিলেশ্যন ক্ৰিয়েট হৈ গ'ল চোৰৰ লগত, বহি কথা বতৰা পতাৰ পিছত চোৰৰ ঘৰত আছিল। কিন্তু ৰাতি যেতিয়া চোৰ চুৰি কৰিব গ'ল, তেতিয়া তেওঁক এটা কথা কৈ গ'ল যে যেতিয়া আপুনি টোপনি যাব তাৰ আগত ভগৱানৰ নাম স্মৰণ কৰিব, দৰ্জা জানলা চব বন্ধ কৰি আপুনি টোপনি যাব। তো এনেকৈ চোৰ যায়, আকৌ আহে। মৰ্ণিঙত চোৰৰ লগত দেখা হয়, কাৰণ ৰাতিটো চোৰ ঘৰত নাথাকে। তো
মৰ্ণিঙত চোৰৰ লগত দেখা হয় হোৱাৰ পিছত চোৰক সোধে যে কালি কিবা পাইছা না তো চোৰ তেওঁ কয় যে একো নাপালো কিন্তু নেক্সট ডে মানে অহাকালি কিবি পাম এনেকে 4-5 দিন চোৰৰ লগত থাকি থাকি একে কথা শুনি আছে কিবা পাইছা না নাপালো নেক্সট ডে পাম আশা ৰাখিছো নেক্সট ডে ভাল এটা কিবা পাম তো এনেকে এতিয়া চোৰৰ ঘৰত থাকি থাকি তেওঁ বড়ো হৈছে যে কি কৰিম মোৰতো একো নাই তেওঁ চুৰি কৰিব যায় মই ৰাতি ইয়াতে টোপনি হৈ যাওঁ ঠিক আছে ইয়াতেও নাথাকো যাওঁ তাৰমানে তাৰ ভিতৰত এতিয়া ফ্ৰাষ্ট্ৰেশ্যন কাম কৰি আছে না তেওঁ চোৰৰ ঘৰৰ পৰাও আকৌ গুচি গ'ল আকৌ গৈ আছে এই গৈ থাকোঁতে ৰাস্তাত এটা জংঘলৰ মাজত তেওঁ গৈ আছে জংঘলৰ মাজেদি গৈ থাকোঁতে এটা কুকুৰ লগ পালে কুকুৰটো তেওঁৰ ওচৰত আহি এনেকুৱা দৌৰ মাৰিল মানে তেওঁৰ কিউৰিচিটি হৈ গ'ল কুকুৰটো কিয় এনেকৈ দৌৰাই আছে তেওঁ কুকুৰৰ পাছে পাছে গৈ চাই আছে যে কুকুৰটো এটা ঝিলৰ ওচৰত গৈ আছে আকৌ ৰিটাৰ্ণ আহি আছে আকৌ ওচৰত গৈ আছে আকৌ ৰিটাৰ্ণ আহি আছে 3-4 বাৰ এনেকুৱা কৰাৰ পিছত কুকুৰটো কি কৰিল লাষ্ট এই ঝিলত জাম্প কৰিলে জাম্প কৰি একদম পানী চানি খাই ওপৰত ওলাই আহিল এই কুকুৰজনৰ কি হৈছিল বিৰাট পানীৰ পিপাসা পাইছিল এটোৰ কাৰণে তেওঁ বাৰ কুকুৰৰ ওচৰত গৈ আছে আৰু ৰিটাৰ্ণ বেক হৈ আছিল লাষ্টত তেওঁ মানে এনেকুৱা পিপাসা পাইছিল থাকিব নোৱাৰা হৈ তেওঁ ৰিস্ক এটা লৈ ল'লে যে কুকুৰত জাম্প দিয়াৰ কথা তেওঁ জাম্প মাৰিলে আৰু পানী চানি খাই ওপৰত উঠি আহিল তো ঠিক আছে এই বস্তুটো চালে তেওঁ যোৱাৰ পিছত তেওঁ আকৌ খোজকাঢ়ি আছে আৰু এটা গাঁৱত গৈ তেওঁ পালে এই গাঁৱত এজন সৰু ল'ৰা কি কৰি আছে এটা মানে চাকি হাতত লৈ চাকি জ্বলাই এটা হাতত লৈ তেওঁ গৈ আছে তো এই মানুহজন ভাবিলে এই সৰু ল'ৰা চাকিটো লৈ ক'ত গৈ আছে অলপ তেওঁৰ লগত অলপ জমনি কৰোঁ তো এই মানুহজন এই সৰু ল'ৰাটোক ক'লে যে তুমি ক'ত গৈ আছা এই জ্বলন্ত চাকিটো লৈ তো সৰু ল'ৰাটো কৈ আছে মই মন্দিৰত যাম চাকিটো দিম তো তেওঁ তাক এই সৰু ল'ৰাটোক প্ৰশ্ন কৰিলে যে তুমি যে জ্বলন্ত চাকিটো লৈ গৈ আছা মন্দিৰত এই চাকিটো তো ৰাস্তাত বহুতবাৰ নিভিছে তুমি কেনেকে জ্বলাইছা হঠাৎ এই সৰু ল'ৰাটো কি কৰিলে ফু দি চাকিটো নুমাই দিয়াৰ পিছত তেওঁক উল্টা কোৱেশ্চন কৰিলে যে বাতিটোতো এতিয়া নুমি গ'ল আপুনি এইটো ধৰি চাওকচোন ধৰি দিব পাৰে নেকি মানে মানুহজন শ্বকড হৈ যোৱাৰ পিছত ল'ৰাটোতো গুচি গ'ল তেতিয়া এই মানুহজন আকৌ ৰিটাৰ্ণ হৈ তেওঁৰ ঘৰত আহি নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিল আৰু বিজনেছত গেইন কৰিল আৰু বিয়া কৰিল সুখে এতিয়া সংসাৰ চলাই আছে তো মোৰাল অফ দ্য ষ্টৰী এই ষ্টৰীটোৰ পৰা আমি কি শিকিবলৈ পাওঁ এই ষ্টৰীটোৰ পৰা আমি শিকিলোঁ যে কেতিয়াও আমি নিজকে বেছি জ্ঞানী বুলি ভাবিব নালাগে তেওঁ তিনিটা শিক্ষা পাইছে ফাৰ্ষ্ট চোৰৰ পৰা এটা শিক্ষা পাইছে যে কেতিয়াও ডিমোটিভেট হ'ব নালাগে সদায় পজিটিভনেছ থাকিব লাগে মানুহৰ মাজত আৰু এই কুকুৰটোৰ পৰা কি শিকিলে কুকুৰটোৰ পৰা শিকিলে যে যদি ফেইলাৰ আহে জীৱনত তেতিয়া এটা ডাঙৰ জাম্প মাৰিব লাগে এই জাম্প মাৰাৰ পিছত কিবা যেন যদি কিবা ভাল হৈ যায় এইটো চিন্তা কৰি এটা ডাঙৰ জাম্প মাৰিব লাগে আৰু থাৰ্ড কি শিকিলে যে নিজকে বেছি জ্ঞানী বুলি ভাবিব নালাগে এটা এজন সৰু ল'ৰা মতকে ডাঙৰ জ্ঞানী হ'ব পাৰে বা তাৰ ভিতৰত অশেষ জ্ঞান থাকিবও পাৰে এইটোৱে তো এইখিনি কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল ষ্টৰীটো যদি ষ্টৰীটো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ভাল ষ্টৰী পাবলৈ সদায় মোৰ চেনেলৰ লগত যুক্ত থাকক বাই লগ পাম নেক্সট এটা ভিডিঅ'